নমস্কাৰ বন্ধুসকল, আমাৰ নতুন ভিডিঅ'ত এবাৰ আপোনালোকে পুনৰ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টো হৈছে 10টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বাবে। প্ৰথম প্ৰশ্নটো হ'ল যে হৰ্ষচৰিতৰ লেখক কোন আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ল বাৰ্ণভট। দ্বিতীয় প্ৰশ্নটো হ'ল বিশাখা দত্তৰ ৰচিত নাটকখনৰ নাম কি? এইটো হ'ব মুদ্ৰা ৰাক্ষস। তৃতীয় প্ৰশ্নটো হ'ল ৰাজতৰংগিনী ৰচক কোন? এনচাৰ হ'ব কলহন। অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী কোনে লিখিছিল? অসমৰ আহোমসকলে প্ৰথমে বুৰঞ্জী লিখিছিল। প্ৰথম শিশু উপন্যাসখনৰ কোনে ৰচনা কৰিছিল? হৰগোবিন্দ শৰ্মাই কৰিছিল। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কোনখন গ্ৰন্থৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব মৃত্যুঞ্জয়। যতীন্দ্ৰ নাথ দুৱৰা কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? এনচাৰ হ'ব বনফুল। সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰা প্ৰথমখন নাটকখনৰ নাম কি? এনচাৰটো হ'ল শকুন্তলা। যতীন্দ্ৰ নাথ দুৱৰাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? এইটো হ'ব বনফুল। প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নাম কি? এনচাৰ হ'ব ৰামনৱমী। এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিবা, তেনেহ'লে আপুনি ন'টিফিকেশ্যন আগতেই পাই যাবা।